এই মুহূৰ্তত আছে বিগ ব্ৰেকিং নিউজ। স্বাগতম জনাইছোঁ মোৰ সাপোৰ্ট টিভি লাইভ চেনেলত। যদি প্ৰথমবাৰলৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো হিট কৰি ল'ব। বন্ধুসকল, আজি হৈছে 1 ফেব্ৰুৱাৰী। আজিৰ দিনটোত বিভিন্ন প্ৰান্তৰ পৰা খবৰসমূহ যুগুত কৰা হৈছে। এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকে সকলো তথ্য অনুসৰি বিগ ব্ৰেকিং নিউজ কেইটামান আমাৰ চেনেলত চাব পাৰিব। তো বন্ধুসকল, আপোনালোকক প্ৰথম খবৰটো আপোনালোকক জনাই আছোঁ। এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকে চাব পাৰিব। আজি ৰেচন কাৰ্ডকে ধৰি আৰু SBI গ্ৰাহককে ধৰি ইয়াত LIC এজেণ্টকে ধৰি ইয়াত কেইবাটাও কথা উল্লেখযোগ্য আপডেট আহি পৰি এই মুহূৰ্তত প্ৰথম খবৰটো জনাই আছোঁ। মোদীৰ বন্ধু LIC SBI গ্ৰাহকক পেলাইছে বিপদত। জনাই আছোঁ প্ৰথম খবৰটো বন্ধুসকল, মোদীৰ বন্ধু আদানীৰ বাবে চিন্তাত পৰিছে LIC SBI গ্ৰাহকক। এই মুহূৰ্তত জনাই আছোঁ বিগ ব্ৰেকিং নিউজ বন্ধুসকল। আজিৰ দিনটোৰ 1 ফেব্ৰুৱাৰীত ওলাই আহি পৰিছে এই মুহূৰ্তত খবৰ। জীৱনজোৰা কষ্টৰ টকা LIC SBI বিশ্বাসেৰে ৰাখি থৈছিল জনতাই। জনাই আছোঁ আপোনালোকক বিগ ব্ৰেকিং নিউজটো। নৰেন্দ্ৰ মোদীৰ আটাইতকৈ ঘনিষ্ঠ বন্ধু গৌতম আদানীয়ে কৰিছে বৃহৎ কেলেংকাৰী। এই মুহূৰ্তত জনাইছোঁ কোনো লোকে নিজৰ বেমাৰৰ বাবে LIC SBI ধন সাঁচি ৰাখিছিল। কোনো লোকে বৃদ্ধকালত সুৰক্ষাৰ বাবে LIC SBI জমা কৰি ৰাখিছিল ধন। কিন্তু জনতাৰ সেই টকাৰ লগত হেতালি খেলিছে মোদীৰ বন্ধু আদানীয়ে। LICয়ে 87,000 কোটি টকা আদানীৰ কোম্পানীৰ শ্বেয়াৰ কৰি কিনিছে। SBI হাজাৰ হাজাৰ কোটি টকাৰ লোন দিছে আদানীক। নৰেন্দ্ৰ মোদীয়ে উত্তৰ দিয়ক, কিয় দেশৰ জনতাৰ টকাৰ লগত হেতালি খেলা হ'ল। এই মুহূৰ্তত জনাইছোঁ গৌতম আদানী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰব আম আদমী পাৰ্টি। আপৰ সংবাদ সঞ্জয় সিঙৰ বিস্ফোৰণ তথ্য। লাখ লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। এই মুহূৰ্তত জনাই আছোঁ বিগ ব্ৰেকিং নিউজ বন্ধুসকল। লাখ লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। এই মুহূৰ্তত জনাইছোঁ বিগ ব্ৰেকিং নিউজটো। 84 লাখ পৰিয়ালক চৰকাৰী ঘৰ প্ৰদান কৰিব মোদী চৰকাৰে। 2024 চনৰ ভিতৰত 84 লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। 2023-24 বৰ্ষৰ বাজেটৰ দৰিদ্ৰ লোকৰ বাবে আহিব ভাল খবৰ। বাজেটৰ চৰকাৰী ঘৰ আবণ্টন দিবলৈ 40,000 কোটি অনুমোদন দিয়াৰ সম্ভাৱনা। 1 ফেব্ৰুৱাৰী কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব বাজেট। যোৱা বছৰৰ PMAY ঘৰ যোজনাৰ বাবে বাজেটত 84,000 কোটি ধাৰ্য কৰিছিল। এই মুহূৰ্তত জনাই আছোঁ বিগ ব্ৰেকিং নিউজ। এই কাম নকৰিলে বন্ধ হৈ পৰিব আপোনাৰ পেন কাৰ্ড। অন্য এটা খবৰ জনাইছোঁ বিগ ব্ৰেকিং নিউজ বন্ধুসকল। এই কাম নকৰিলে বন্ধ হৈ পৰিব পাৰে আপোনাৰ পেন কাৰ্ডখন। জনাই আছোঁ বিগ ব্ৰেকিং নিউজ। শীঘ্ৰেই কৰক এই কাম। পেন কাৰ্ডগৰাকীলৈ জৰুৰী নিৰ্দেশনা আহিছে। এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ। 31 মাৰ্চৰ পৰা অচল হ'ব পাৰে আপোনাৰ পেন কাৰ্ডখন। চেণ্ট্ৰেল ৱৰ্ড ডিৰেক্টৰেটৰ সলনি 2023 চনৰ 31 মাৰ্চৰ পূৰ্বে কৰিব লাগিব এই বিশেষ কাম। আপোনাৰ পেন কাৰ্ডৰখনৰ আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত কৰিব লাগিব। পেন কাৰ্ডৰ আধাৰ লিংক কৰাৰ অন্তিম তাৰিখ 2023 31 মাৰ্চলৈকে আছে। জনাই আছোঁ বিগ ব্ৰেকিং নিউজ। ইয়াৰ ভিতৰত সংযোজিতকৰণ নহ'লে আচল হৈ পৰিব আপোনাৰ পেন কাৰ্ডখন। কেনেদৰে পেন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডৰ সংযুক্ত কৰিব? আয়কৰ বিভাগৰ ৱেবছাইটত লগ ইন কৰক। ৱেবছাইটৰ কুইক লিংক অপশ্যনত ক্লিক কৰক আৰু লিংক আধাৰৰ অপশ্যনত ক্লিক কৰক। নতুন ইটাউন্স তাত আধাৰ নম্বৰ, পেন আৰু মোবাইল নম্বৰ দিব লাগিব। আই ভেলিডেট মাই আধাৰ ডিজিটেল নামে এটা অপশ্যন খুলিব। মোবাইলৰ OTP আহিব। আপোনালোকে OTPটো লগ ইন কৰিব লাগিব। সেই OTP দি ভেকচিন অপশ্যনটো ক্লিক কৰিব লাগিব। 1000 টকা জৰিমনা দিব লাগিব পাৰে আপুনি। তাৰ পাছতে লিংক হৈ যাব আপোনাৰ পেন কাৰ্ড আৰু আধাৰ কাৰ্ড। জন্মৰ প্ৰমাণপত্ৰ নথকা লোকৰ বাবে জৰুৰী খবৰ আহিছে। এই মুহূৰ্তত জনাই আছোঁ বিগ ব্ৰেকিং নিউজ বন্ধুসকল। আপোনালোকে চাইছে সাপোৰ্ট টিভি লাইভ। জনাই আছোঁ এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ। পৰ্টেলৰ যোগেদি আপোনালোকে প্ৰমাণপত্ৰৰ বাবে আবেদন কৰিব পাৰে আপুনি এতিয়াৰে পৰা। RTPSৰ পৰ্টেলৰ জন্ম প্ৰমাণপত্ৰৰ বাবে কৰিব পাৰে আবেদন। আপোনালোকে প্ৰয়োজন হোৱাৰ দস্তাবেজসমূহ: আবেদন পত্ৰৰ স্কেন কৰা প্ৰতিলিপি, জন্ম বা বয়সৰ প্ৰমাণপত্ৰ সম্পৰ্কে চৰকাৰী ব্যক্তিগত খণ্ডৰ চিকিৎসালয় পদত পঞ্জীয়ন প্ৰমাণপত্ৰ যিকোনো, স্কুলৰ চাৰ্টিফিকেট, এডমিট কাৰ্ড, 6 বছৰ আৰু ততোধিক বয়সৰ বাবে আৰু অত্যাধিকৰণ বিৱৰণ। দস্তাবেজখনৰ দ্বাৰা যথাযথভাৱে স্বাভাৱিক বৈকল্প হিচাপে আন যিকোনো দস্তাবেজ আবেদন কৰিব পাৰে। লগ ইন কৰক www.rtfsassam.gov.in। এই ৱেবছাইটটোত আপোনালোকে
লগ ইন কৰক নাইবা নিতকণ্টনি ৰাজহুৱা সুবিধা কেন্দ্ৰলৈ যাব পাৰে কোনো প্ৰশ্ন অভিযোগ মতামত বাবে যোগাযোগ কৰক 180034535574 এই নম্বৰত যোগাযোগ কৰিব পাৰে আপোনালোকৰ কিবা সমস্যা থাকিলে